কবিতাৰ শিৰোনাম আপুনি যে কবিতা ভাল নাপায়। কবি আৰু আবৃত্তিকাৰ নিখিলেশ শৰ্মা। আপোনাক ভাল পোৱাৰ দিনটোতে মই এটি অপৈণত কবিতা লিখিছিলোঁ। বৰ্ণাশুদ্ধিৰ বহু কথাই আপুনি আওৰাইছিল আৰু মই সেইদিনা প্ৰেমিক হৈ পৰিছিলোঁ আপোনাৰ। আপুনি যি পথেৰে গৈছিল সেই পথ অতি কণ্টকময় আছিল, তথাপিও মই আপোনাৰ পিছ এৰা নাছিলোঁ। জোন তৰা গণি গণি সময়বোৰ পাৰ কৰাৰ দিনতো মই আপোনাৰ প্ৰেমিক আছিলোঁ। চিগাৰেটৰ ধোঁৱা উৰুৱাই ৰাস্তাইদি চাইকেল চলাই যোৱাৰ দিনতো মই আপোনাৰ প্ৰেমিক আছিলোঁ। শব্দৰে গুঠিব পৰা নাছিলোঁ শব্দৰ মায়াজাল, বগাব পৰা নাছিলোঁ পাহাৰ পৰ্বত নদ নদী জান জুৰি, অথচ মই আপোনাক ভাল পোৱাৰ বাবে লিখিছিলোঁ এটি অপৈণত কবিতা, যিটো কবিতা আপোনাৰ পঢ়াই নহ'ল। আপুনি যে কবিতা ভাল নাপায়।